নমস্কাৰ উত্তম অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম আমি প্ৰায় ভাল পাওঁ অলংকাৰ ষ্টাইল মডেল এইবোৰ গতিকে আমি আমাৰ বন্ধুবৰ্গক নতুন নতুন ষ্টাইলেৰে মেছেজ কৰিবলৈও মন যায় সাধাৰণতে নিউ ইয়েৰ উইছ বাৰ্থডে উইছ এনিভাৰ্সাৰী উইছ বা যিকোনো উৎসৱ পাৰ্বণৰ শুভেচ্ছাৰ বাবে নতুন নতুন ষ্টাইলেৰে মেছেজ দিবলৈ মন যায় গতিকে আমি হয়তো বহুতেই নাজানো চাগে বা হয়তো বহুতে জানো হোৱাটছএপত কেনেকৈ নতুন নতুন ষ্টাইলেৰে আখৰবোৰ টাইপ কৰিব পাৰি বা বন্ধুবৰ্গলৈ সেন্ড কৰিব পাৰি গতিকে পলম নকৰি চাওঁ হওক আজিৰ এই ভিডিঅ'টো এয়া চাওক মই মোৰ ফোনটোৰ হোৱাটছএপটো অন কৰি লৈছোঁ অন কৰাৰ পাছতে আপোনালোকে দেখিছে মই এজন বন্ধুলৈ হেল্ল' বুলি এটা মেছেজ টাইপ কৰিছোঁ হেল্ল' বুলি মেছেজটো টাইপ কৰাৰ পাছতে মই হেল্ল'টো সিলেক্ট কৰিছোঁ এতিয়া হয়তো আপোনালোকে দেখিছে ইয়াত হেল্ল'টো নৰ্মেল অৱস্থাত আছে গতিকে ষ্টাইলিছ কৰিবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব আমি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পাছত আমি এডাল হৰাইজন্টেল বাৰ দেখিম য'ত আছে কাট কপি পেষ্ট শ্বেয়াৰ এণ্ড মোৰ ইয়াতে থকা মোৰ অপশ্যনটোত যেতিয়া ক্লিক কৰিম পুনৰ এডাল ভাৰ্টিকেল লাইন দেখিম ভাৰ্টিকেল লাইনৰ ওপৰত থাকিব ষ্টাইলিছ টেক্সট তাৰ পাছতে বোল্ড ইটালিক ইত্যাদি ইত্যাদি ইয়াৰ একেবাৰে ওপৰত থকা ষ্টাইলিছ টেক্সটত যেতিয়া আমি ক্লিক কৰিম তেতিয়া হেল্ল'টোৰ বিভিন্ন ষ্টাইলৰ এখন তালিকা আমি দেখা পাম সেই তালিকাখনৰ আমাৰ যিটো প্ৰয়োজন হয় বা আমাৰ যিটো পছন্দ হয় সেই পছন্দ অনুসৰি ক্লিক কৰিলেই মেছেজ টাইপ কৰা ঠাইত হেল্ল'টো দেখি পাম আৰু মেছেজ সেন্ড কৰা বুটামটোত ক্লিক কৰিলেই বন্ধুজনলৈ মেছেজটো সেই এটা নতুন ষ্টাইলত সেন্ড হৈ যাব ইয়া চাওক মই হেল্ল'টো এটা নতুন ষ্টাইলত অলৰেডি সেন্ড হৈছে ইয়াৰ পাছতে পুনৰ দেখাইছোঁ অন্য এটা মেছেজ হাই ফ্ৰেণ্ড হাউ আৰ ইউ সেম থিং প্ৰথমতে সিলেক্ট কৰিব লাগিব তাৰ পাছতে মোৰ অপশ্যনটোত ক্লিক কৰিব লাগিব তাৰ পাছত ষ্টাইলিছ টেক্সট তাৰ পাছতে নিজৰ ষ্টাইল মতে ক্লিক কৰিলে আমি দেখি পাম এটা নতুন ষ্টাইলৰ মেছেজ সেই মেছেজটো আৰু সেন্ড বুটামটোত ক্লিক কৰাৰ লগে লগে বন্ধুজনলৈ সেন্ড হৈ যাব ইয়া চাওক অলৰেডি বন্ধুজনলৈ দুটা মেছেজ নতুন নতুন ষ্টাইলত সেন্ড হৈছে এতিয়া হয়তো আপোনালোকে ভাবিছে এই ভাৰ্টিকেল লাইনডালৰ ওপৰত থকা যিটো ষ্টাইলিছ টেক্সট সেইটো হয়তো আপোনালোকৰ ফোনটোত বা হোৱাটছএপটোত নাই বাকি বোল্ড ইটালিক ইত্যাদি কিটা আছে এতিয়া এই ষ্টাইলিছ টেক্সটটো আনিবৰ কাৰণে আমি প্লে ষ্ট'ৰত থকা এটা এপছ ডাউনলোড কৰিব লাগিব এই এপছটোৰ নাম হৈছে ষ্টাইলিছ টেক্সট এতিয়া মই আপোনালোকৰ স্ক্ৰীনত দেখাইছোঁ মোৰ অলৰেডি ইনষ্টল কৰা আছে বাবেই ওপেন অপশ্যনটো ওলাইছে আপোনালোকৰ এইটো ইনষ্টল বুলি আহিব গতিকে যেতিয়া আপুনি ইনষ্টল কৰিব ইনষ্টল কৰাৰ পাছতে ওপেন কৰিব ওপেন কৰাৰ পাছত এনেদৰে এখন মেনু দেখিব সেই মেনুখনৰ এলাউটোত ক্লিক কৰি দিয়াৰ পাছতে অন্য এখন ষ্টাইলিছ টেক্সটৰ মেনু আহিব সেই মেনুখনৰ তলতে থকা অৰ্থাৎ সোঁফালৰ চুকৰ তলত থকা গ্ৰেটাৰ দেন চিনটো বা কাৰ চিনৰ নিচিনা চিম্বলটোত ক্লিক কৰিলে পুনৰ এখন মেনু আহিব সেই মেনুখনৰ পুনৰ সেই একেই ঠাইতে ক্লিক কৰি দিয়াৰ পাছত অন্য এখন মেনু আহিব সেই মেনুকেইখন পাৰ হৈ যোৱাৰ পাছত আপুনি এনেদৰে ষ্টাইলিছ টেক্সটৰ এখন তালিকা দেখা পাব সেই তালিকাখনৰ এঠাইত আপোনাৰ ওপৰত আখৰ টাইপ কৰিবৰ কাৰণে এটা জেগা আছে সেই ঠাইত আপুনি টাইপ কৰিলেই যি টাইপ কৰে সেই শব্দটোৰে বা সেই আখৰটোৰে এটা নতুন ষ্টাইলৰ তলত দেখা পাব মই এতিয়া টাইপ কৰিছোঁ উত্তম বুলি এই উত্তম শব্দটোৰ তলৰ তালিকাখনত দেখিছে বিভিন্ন নতুন নতুন ষ্টাইলত দেখা পোৱা গৈছে আৰু এনেদৰে আমি যিটো ষ্টাইলতে সেন্ড কৰিম বুলি ভাবোঁ সেই ষ্টাইলতে আমি গতিকে সেন্ড কৰিব পাৰিম তাৰ কাৰণে কাষতে থকা হোৱাটছএপৰ চিম্বলটোত ক্লিক কৰিও আমি সেন্ড কৰিব পাৰিম কিন্তু ইয়াৰ পৰা নকৰিও আমি হোৱাটছএপৰ পৰাও সেন্ড কৰিব পাৰিম যেটো নেকি আপোনালোকে দেখিলে ষ্টাইলিছ টেক্সট অলৰেডি এই এপছটোৰ হোৱাটছএপৰ লগত ইনক্লুড হৈ যাব গতিকে এইটো একেবাৰে এটা সহজ প্ৰচেছ গতিকে আপোনালোকে বন্ধুবৰ্গলৈ সেন্ড কৰক নতুন নতুন ষ্টাইলত
আমেজ দিয়ক ধন্যবাদ ভিডিঅ'টো কেনে পালে লাইক কমেণ্টৰ যোগেদি জনাব শ্বেয়াৰ কৰিব আৰু পুনৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব ধন্যবাদ